নমস্কাৰ। এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। যিসকলে ২৬,০০০ পোষ্টত এপ্লাই কৰিছিল অৰ্থাৎ এক্সাম দিছিল সেইসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব ঘোষণা কৰিছে সেৱা নেকি। সবিশেষ আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাম আৰু কাট অফ মাৰ্ক কিমান থাকিব। বহুতে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিছিল আজিৰ ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাম। গতিকে আপোনালোকে মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু সেৱাৰ অফিচিয়েল ৱেবছাইট যোগে ঘোষণা হ'ব থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট। আপোনালোকে যদি গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ চাৰ্চ কৰে থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড এক্সাম ৰিজাল্ট ডেট, আপোনালোকে ৯ অক্টোবৰত দিয়াৰ কথা আছিল, কিন্তু ৯ অক্টোবৰত দিয়া হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই জনাইছিল যে দুৰ্গা পূজাৰ পিছতে ঘোষণা হ'ব ৰিজাল্ট, কিন্তু দিয়া নাই এতিয়ালৈকে ৰিজাল্ট। কিন্তু বহুতে ৱেবছাইটত প্ৰকাশ কৰিছে যে ১০ অক্টোবৰত দিয়া হ'ব, কিন্তু ১০ অক্টোবৰ আজি দিয়া নহয়। ১১ বা ১০ অক্টোবৰত দিয়াৰ কথা আছিল, ১০ অক্টোবৰত দিয়া নাই, আজি ১১ অক্টোবৰ আৰু ১১ অক্টোবৰৰ পিছতে ১২ অক্টোবৰ বা ১৩ অক্টোবৰত দিয়া হ'ব। বহুতে প্ৰশ্ন কৰি আছিল, কিন্তু ১২ অক্টোবৰ বা ১৩ অক্টোবৰ কোনো ডেট দিয়া নাই, সঠিক ডেট দিয়া নাই। কিন্তু সেৱাৰ অফিচিয়েল ৱেবছাইটৰ তৰফৰ পৰা একো নটিচ অহা নাই। আপোনালোকে যদি চাব বিচাৰে যে ৰিজাল্টটো কেতিয়া প্ৰকাশ পাব, এতিয়ালৈকে ডেটটো প্ৰকাশ হোৱা নাই যদিও ৰিজাল্ট যিটো অফিচিয়েল ৱেবছাইট আছে ৰিজাল্ট চেকিঙৰ seva.online.org যিটো অফিচিয়েল ৱেবছাইট আছে সেৱাৰ, সেই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে লাভ কৰিব ৰিজাল্ট আৰু সেইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব। আৰু যিকোনো নটিফিকেশ্যন অহাৰ লগে লগে আপোনালোকে seva.online.org যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটলৈ আপোনালোকে লাভ কৰিব। আৰু ইয়াত চাওক ৰিজাল্ট ডেট সেৱা বোৰ্ড নট ডিক্লেয়াৰ কামিং জান, অৰ্থাৎ অপেক্ষা কৰিবলৈ কোৱা হৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অক্টোবৰ মাহতে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্টসমূহ লাভ কৰিব। আপোনালোকে ইয়াৰ jobportal.com গৈ চাৰ্চ কৰি আপোনালোকে সবিশেষ জানিব পাৰিব। মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ jobportal.com যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপোনালোকে যদি চাই তেনেহ'লে আপোনালোকে গম পাব যে সবিশেষ ৰিজাল্ট সম্বন্ধীয় কাট অফ মাৰ্কৰ সবিশেষ। গতিকে আপোনালোকে এই চেনেলটোত যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। কিন্তু ৰিজাল্টটো এই মাহতে ঘোষণা হ'ব হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে। কিন্তু ৯ অক্টোবৰৰ কথা ঘোষণা হোৱাৰ কথা আছিল, ৯ অক্টোবৰতো দিয়া হোৱা নাই, কিন্তু কেইদিনৰ ভিতৰতে আপোনালোকে লাভ কৰিব ৰিজাল্ট।